নমস্কাৰ গাইজ, কি খবৰ? মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি মাঘৰ বিহু, সকলোকে মাঘৰ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু দাদা আৰু গাইজ, এয়া আমাৰ মেজি একদম পূৰা ফিটিং হৈ গ'ল। মই গোগামুখৰ পৰা আহি অকণমান আগত পাইছোঁহিহে, আৰু এইখিনি মানে এক্সট্ৰাকৈ জ্বলাবলৈ থৈছে। হেল্ল' গাইজ, মই চুৰ কৰিবলৈ ৰেডি হ'ল গাইজ। আৰু আছে গাইজ, দেখুৱাই আছোঁ মই। এইটো মানে ৰাইজ ইয়াত বহি মেলি খাব। এয়া চৌকা ইয়াত খান্দি মেলি থৈছে, এয়া ইয়াত বহিব। আৰু ইৰাণী দেখিছিলে নহয় মোৰ ব্লগত, প্ৰথম ব্লগত। আৰু গাইজ, এখন দোকান আৰু দেখুৱাই আছোঁ গাইজ। আমাৰ চুৱেন খোৱা। হাই গাইজ, গাইজ মই পিছত দেখুৱাই আছোঁ। এয়া আইটেম আছে, এয়া পিঁয়াজ, এয়া কিটো ওলকবি, আলু, ধনিয়া, বিলাহী, কবি, এইবোৰ চব আছে, জলকীয়া। আৰু ইয়াত আছে কবি কাটি থৈছে, মূলা। গাইছ এয়া ব্ৰইলাৰ, গাইছ এয়া হাঁহ আৰু মাছ কাটি আছে। বিহু ফালে নাচিছে, এয়া আমাৰ এইফালে চুৱেন খুৱাই জুই ধৰিছে। হাই গাইছ, এয়া আমাৰ জীৱন দা, এয়া আমাৰ নিউটন। আৰু এইফালে আছে কি হ'ল গানটো কি? এয়া আমাৰ গিল। আমাৰ নচা পাৰ্টি চলি আছে, কিলে কিলে ঠেকা খেলা চলি আছে ৰাইজ। এয়া আমাৰ চব বস্তু আছে, যোগা চলি আছে। জিন্দুৰা এইফালে এবাৰ নিপেন দা, এয়া মণি খোৱা। মেইন মানুহ মণি খোৱা, মেইন মানুহ গাইজ। মানে এতিয়া নাচি একদম চুৱেটাৰ এটা খুলি দিলোঁ গাইজ। ভিডিঅ'টো বনাবলৈ মানে হাই আধা আধি ৰেডি হৈছে। আৰু এয়া দালি উঠাই দিছে। গাইজ পুৰা খানা চলি আছে। আৰু এয়া আমাৰ সমাজত আমাৰ পিতৰা আহি আছে, এই মজা গান বাজি আছে। এয়া আমাৰ নমস্কাৰ, হেল্ল'। এয়া আমাৰ জুই চলি আছে গাইজ। আৰু গাইজ মই দেখুৱাই আছোঁ, মই চুৰ কৰিবলৈও যাম। মানে পৰম্পৰাটো মানি চলাটো আমাৰ দায়িত্ব, গতিকে আমি মানি চলিম। এটা সন্থা গৈছে, এইটো আমাৰ চোতালত। এতিয়া মানে চুৰ কৰি পেলাই আহিছোঁ, একোৱে দেখা নাই। আমাৰ জোনালী আহিছে গাইজ, দেখুৱাই আছোঁ। ৰ'ব, আহি পেলাই এইটো কামহে পালে ৰাইজ। কি সকলোকে খাব মই কৰি আছোঁ। এইটো আমাৰ মৌচম বৰা, এইটো কি বস্তু গাইজ? সুমন দেখিছে নহয় গাইজ? সুমন পইচা এটা দিয়া, মজা। সুমন এইফালে চা, বহুত দিনৰ বহুত আশা আছিলে। গাইজ আমাৰ চুম্বা আৰু কুঞ্জ খুৰীয়ে বনাইছে। দুটা খাম দেই, আমাৰ কুঞ্জ খুৰী চব খাম গাইজ। গাইজ আমাৰ চুৰৰ পাৰ্টিটো চালে। চুম্বা আমাৰ সন্মানীয় অভিনেত্ৰী ৰছলীলা বৰা। আৰু আমাৰ তিনি প্ৰাণী আজি ওলাইছোঁ চুৰৰ সন্ধান, বস্তুৰ সন্ধান। আৰু চুৰ আচ্ছা ই ডাঙৰ আছিল গাইজ। গাইজ আমি আহি এতিয়া স্কুলৰ ওচৰত পাইছোঁহি, আহি আছোঁ। ইফালে এটা পাৰ্টি আছে। এয়া আমি আহি কুংকুমহঁতৰ ঘৰ পালোহি। এইটো ফুলে মই দেখুৱাই দিছোঁ, তই বেয়া নাপাবি। চুৰটো কৰিলি নাই? চুৰ কৰিব যোৱাই নাই, যামহে বুলি ভাবি আছোঁ। মানে লগ নাই গাইজ, এতিয়া যাবলৈ নাপায়, বাপেৰেতো খুৱাই থৈ দিব। সেইটোৱে আৰু কি ক'ব গাইজ, বহুত দুখ গাইজ। এতিয়া কুংকুমে নাই, মুড়ি লাডু আনিব গৈছে, মুড়ি লাডুকেইটা খাওঁ, তাৰপিছত যাওঁ গাইজ। এয়া আমাৰ কুংকুমে মুড়ি আনি দিছে। এইবোৰ চাপৰি পেন বুলি কয়।
একে চাও গাইস মমো একে মই ধোৱা নাই কেন মই পিনি আনে এ আমাৰ ডন চাও কি হেই নহয় আকৌ ইটো পেন্ডুৱেট গাইস মাছ দিখা গুড সন্ধ্যা আহি আছো চুকুৱে আহিলো ভাত খাবলৈ মাতি আছে তালে যাওঁ নেকি জুমিনিকে বহুত ৰাইক আকৌ ধেই খায় Guys, আমাৰ জপনা উঠাই আনা হৈছে হাই খান জপনা বঢ়িয়া আমাৰ লিডাৰ চকী এখন মানে বিচাৰি ফুৰিছো নাই 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 আজিকালি লেচু গছতো চকী লাগে গাইছ গাইছ মোৰ নিৰামিষ ভাত হৈ গ'ল ইহঁতি এটা খাব নোৱাৰে আমাৰ ইয়ানি ভনখুই চাই দিয়ক এয়া ভনখুই গাইছ এহেঁতি এতিয়া মাংস খাব মাংস খাবনে গাইছ মই দেখুৱাম বাৰু যোনমানে কিমান খায় এয়া কোননো বুলি সুধিছে মোক মই সুখ পালোঁ শুনি নিমখ দিয়ক এয়া আমাৰ আইমণিৰ মোক খোৱা চাবলৈ আহিছে কি হ'ল দাদা মাংস নাই যে মই এৰিলো নহয় কি হ'ল দাদা মাংস নাই যে আমাক ভাজিও দিলে গাইছ এনেকে খাবা ইয়ানি খিচিৰি গাইছ ঠাণ্ডা পানী ঢালিলি নি বাৰু আমি দেৰিকে কাৰণে নহ'লে ভাগৰ নপৰিলে ববি খুই দেখা এপোৱা মাংসত 3 বাল্টিং পানী ঢলালেই হ'ল মোৰ এপোৱা মাংসত 3 বাল্টিং পানী গাইছ আজিৰ ভিডিঅ'টো চাই যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব গাইছ বাই বাই